আজি আকৌ জন্মাষ্টমী নহয়, তাকে মাখন অলপকৈ কিনি আনিছোঁ। এইডোখৰতে সজাই থৈ দিওঁ। আমাৰ আকৌ এই পুতুকণ ভেড়া এটাই আকৌ বেলেগ ভাল পায় মাখন খাই। এইডোখৰতে থৈ দিওঁ আৰু জন্মাষ্টমী উপলক্ষে। আমাৰ আকৌ বাকী আকৌ ডেক'ৰেশ্যনটো ধুনীয়া হ'ল যে। এইবোৰ যে মালাবোৰ মই নিজেই গুঠিছোঁ। বৰ ভাল লাগে মোৰ এইবোৰ মালা চালা গুঠি। অলপমান আৰু বেয়া হ'ল আৰু হ'লেও আৰু বহুত দিন কৰা নাই নহয়, পাহৰিয়ে গৈছিলোঁ। আজি কৰিলোঁ আৰু। তাৰপৰা এই ফটোকেইখন কিনি আনিলোঁ। কৃষ্ণ দেই। মালতী ঐ, মই কলপাত আনিলোঁ এয়া। আপুনি কলপাত আনিলে? থৈ দিয়ক, ইয়াতে থৈ দিয়ক। কৃষ্ণ প্ৰভু, হেপী বাৰ্থডে কৃষ্ণ। বেদান্ত বাইছা, ইমান ধুনীয়াকৈ সজাইছে জন্মাষ্টমী উপলক্ষে। পাই ইমান ধুনীয়াকৈ সজাইছে মায়ে আমাৰ। ইমান ধুনীয়াকৈ সজাইছে আৰু এই কৃষ্ণ ফটোখন বৰ ধুনীয়া লাগিছে। মাখন, আমাৰ মায়ে মাখনো আনিলে। মাখন খাই যে মই বেলেগ ভাল পাওঁ আৰু খাবলৈহে মন গৈছে। এতিয়া নাখাওঁ, সকলোৰে লগত মিলি খাম পাই, নহ'লে ভগৱানে দুখীয়া ধৰিব। পুতুকণ, মাখন নাখাবি আকৌ দেই, ভগৱানে দুখীয়া ধৰিব। নাখাওঁ হবা। পুতুকণ, ভেদাইলতা, তহঁতি ইয়াত কি কৰি আছ? পুতুকণ, পুতুকণ, মাখন নাখাবি আকৌ দেই এতিয়া। আমি সকলোৰে লগত মিলি খাম। এতিয়া খালে ভগৱানে দুখীয়া ধৰিব নহয় দেই শুনো। মা নাখাওঁ দিয়া। হ'ব হেৰি, সকলোবোৰ এনেকৈ সজোৱাটো হৈছে নাই বাৰু? তহঁতি নুঠা আগতেই মই এইবোৰ ডেক'ৰেশ্যন কৰিলোঁ, গম পাৱ নে? মালা চালা গুঠি। মালাটো বাৰু কাইলৈ গুঠিলোঁ, আজি সজাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু সেই পুতুকণ ভেদাইলতা? ৱাও মা, সঁচাকৈ বহুত ধুনীয়া লাগিছে। মই আকৌ কিনা মালা বুলিয়ে ভাবিছিলোঁ। হয় নেকি? পিছে মা, আমাৰ ঘৰলৈ কোন কোন আহিবনো? আমাৰ ঘৰলৈনো কোন আহিব? এনেই নিয়মটোহে কৰিছোঁ, মানুহ বেছি নাই মতা। এই ওচৰৰ ফুলেশ্বৰী বাইদেউ মাতিছোঁ। এই সকলোবোৰ দেখোন নামঘৰলৈ যাবই আৰু। জন্মাষ্টমী পাতিছে নহয় নামঘৰত, আমিও যাম দেই এই নামঘৰলৈ। এনেই ঘৰত নিয়মটো কৰিম আৰু মাখন চাখন খাই, মিঠাই চিঠাই প্ৰসাদ চসাদ খাই। তাৰপৰা আমি সকলোৱে নামঘৰলৈ যাম, জন্মাষ্টমী নহয়। মা, নামঘৰত জন্মাষ্টমী পাতিছে, মজা লাগিব। হ'ব বাৰু। এতিয়া তহঁতি ইয়ালৈ বগাই আহিম ভাবিবি। মই আকৌ পুতুকণক সেই ভাল দেখা নাই ন, মাখন খাবি বুলিয়ে ভয় লাগে। মাখন এতিয়া নাখাবি আকৌ দেই, ভগৱানে দুখীয়া ধৰিব আকৌ। সকলোৰে লগত মিলি খাম আকৌ দেই পুতুকণ। মাখন নাখাবি আকৌ তই অকলে অকলে। খাবা। পিছে মা, তুমি মিঠাই বনাইছা নাই? বনাইছোঁ, মিঠাই ধেৰ বনাইছোঁ। হেৰি, লালমোহন বনাইছোঁ, তাৰপৰা বৰফি বনাইছোঁ। সেয়াকে বনাইছোঁ, বাকীখিনি মই কিনি আনিছোঁ। হয় নেকি মা? দেখিছানে, ল'ৰা ছোৱালীকেইটা মানে একদম উৎপাত খনা দেই। বৰ ফূৰ্তি পায় জন্মাষ্টমী এনেকৈ উৎসৱবোৰ আহি থাকিলে মানে। এনেকুৱা ল'ৰা ছোৱালী এনেকৈ মানে যদি উৎসৱ আহি থাকিলে বৰ ভাল পায় আমাৰ ল'ৰা ছোৱালীকেইটাই। যাওঁ, ময়ো হেৰি মিঠাইকেইটা ইয়ালৈ লৈ আনোগৈ। সকলোবোৰ যা যোগাৰ হৈ গ'লো। পুতুকণ ভেদাইলতাক লৈ আনোগৈ আৰু এখেতকো লৈ আনো। সেয়াক আৰু প্ৰাৰ্থনা কৰোঁ আৰু যাতে বছৰটো সুখ শান্তি হয় আৰু। পুতুকণ ভেদাইলতা, আমি এতিয়া প্ৰাৰ্থনা কৰিম দেই। ভগৱানক ভালকৈ ভাবিবি বুলি হেৰি পঢ়িব পাৰোঁ আজিপা দেই। মা, কৃষ্ণ দেই। পুতুকণ ভেদাইলতা, আপোনালোক এইডোখৰলৈ আহক দেই, এই প্ৰাৰ্থনা কৰোঁ। কৃষ্ণ মোক কৃষ্ণ সজিতো হেহি ভকত কলম ৰখমই মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকত ৰমৈশ মজুহেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে
একদম শান্তি কৰি দিয়া দেই ল'ৰা ছোৱালীকেইটা ফুৰিব পাৰে আৰু যাতে দেই মা এতিয়া আমি মাখন খাব পাৰিম নাই অঁ পাৰিবি ফুলেশ্বৰী বাইদেউ আহি লওক আকৌ তাৰপৰা সকলোৱে একেলগে খাম নহ'লে তেওঁ বেয়া পাব নহয় মালতী বাইদেউ মই আহি গ'লোঁ ফুলেশ্বৰী আহিলা বহা আমিও সেৱা সৎকাৰ কৰিলোঁ এতিয়া প্ৰসাদটো খাওঁ আৰু বহা মালতী বাইদেউ মা জলদি কৰাচোন প্ৰসাদ বিতৰণ কৰা মোৰ যে মিঠাইবোৰ আৰু মাখনবোৰ দেখি লোভে লাগি গৈছে সোনকালে দিয়া না ফটোখন দিছোঁ এয়া আমাৰ ফটোখন ভেদাইলতাৰ দেই বোলো সকলোৱে মা প্ৰসাদ পালেনে এতিয়া মোৰ প্ৰসাদ এভাগ লওঁ আৰু পালোঁ মালতী বাইদেউ আপুনিও খাওক আকৌ মা প্ৰসাদ এভাগ আৰু ভগৱানৰ প্ৰসাদ খাওক খাম কৃষ্ণ মোৰ প্ৰসাদ এভাগ ল'লোঁ দেই কৃষ্ণ প্ৰভু দুগ্ধা নদেবা নিয়ম এধাই কৰি লোৱা দেই পিছত আকৌ নামঘৰলৈও যাব লাগিব নহয় আজি দেখিছেনে বন্ধুসকল আজি আৰু জন্মাষ্টমী উপলক্ষে আমি এয়াই আৰু নিয়ম কৰি দিওঁ আৰু তাতে আৰু আজি নামঘৰত পাতিব নহয় জন্মাষ্টমী সেইকাৰণে আৰু ঘৰতে আৰু একে নিয়ম এটা কৰিলোঁ আৰু তাৰ ল'ৰা ছোৱালীকেইটা হেঁপাহ কৰে যে তাকে আৰু আপোনালোকৰ সেইপিনে বাৰু জন্মাষ্টমী পাতিছেনে গৈছে নাই জন্মাষ্টমীলৈ বহুত ভাল লাগে ন জন্মাষ্টমী আজি কৃষ্ণৰ জন্মদিনটো একদম বৰ ভাল লাগে ল'ৰা ছোৱালীকেইটাই বৰ ভাল পায় পিছে আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আহো দিয়ক বাই বাই